Excuse me, sir. আহা ভিতৰলৈ সোমাই আহা তোমাৰ নামটো ক'বা ভাইটি Sir, মোৰ নামটো মিঠু। আৰু তোমাৰ বয়স কিমান Sir, বয়সটো 17 মানে দিয়ক আৰু। আচ্ছা সেক্স Sir, এনেটো বেছি আপুনি মিডিয়াম বুলি দিয়ক আৰু। তেত বুৰবাক কি কৈছা এইবিলাক তোমাক জেণ্ডাৰ দিছোঁ মই ল'ৰা নে ছোৱালী Sir, আপুনি দেখা নাই নেকি মই ল'ৰা নে ছোৱালী? মই ল'ৰাই দিয়ক, মোক আপুনি কি বুলি ভাবিছে তেনেহ'লে? আপুনিও দেখোন মানুহ মাৰি ফেলবহে, ছাৰ। ঠিক আছে গাঁৱৰ নামটো ক'বা ছাৰ, গাঁৱৰ নামটো ভেকালিচুপা। ঠিক আছে তুমি এতিয়া তোমাৰ কি বেমাৰ হৈছে কোৱা ছাৰ, বেমাৰটো এনে মোৰ বহুতকেইটাই আছে, আপুনি ডাঙৰ বেমাৰকেইটাই লিখি লওক আৰু। ঠিক আছে কোৱা তোমাৰ কি ডাঙৰ বেমাৰ হৈছে ছাৰ, মই সদায় ৰাতি হ'লে টোপনি যোৱাৰ পিছত চকুৰ দুটা আন্ধাৰ দেখা পাওঁ, একো দেখা নাপাওঁ ছাৰ। হয় নেকি তোমাৰতো বহুত ডাঙৰে বেমাৰ এইটো আৰু কি বেমাৰ আছে তুমি কোৱাচোন কোৱা আৰু ছাৰ, মোৰ ভাত খোৱাৰ পিছত ভোক নালাগে ছাৰ। হ'ব ছাৰ, দিয়ক। তোমাৰ বহুত ডাঙৰ বেমাৰ আছে ঠিক আছে তোমাক মই কেইটামান দৰৱ দিম তুমি সময়মতে ব্যৱহাৰ কৰিবা ঠিক আছে ভাইটি তুমি এইটো দৰৱ লোৱা তুমি এটা কাম কৰিবা এই দৰৱটো সদায় তুমি ৰাতি টোপনি যোৱাৰ পিছত চকুত লগাই দিবা আৰু ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ আগত এবাৰ লগাই দিবা হা হ'ব ছাৰ, দিম দিয়ক ছাৰ, আপুনি যেনেকৈ কৈছে সেনেকৈ দিম ছাৰ। এতিয়া তুমি ফিজটো দিয়া আৰু 2 দিন পিছত মোক লগ কৰিবা এবাৰ হা ঠিক আছে হ'ব দিয়ক ছাৰ, 2 দিন পিছত মই আপোনাক আহি কেনে লগ কৰিম। ঠিক আছে এতিয়া তুমি যোৱা ছাৰ, আহক দিয়ক।